হাই গুড মৰ্ণিং। মই মুনু আকৌ নতুন এটা ভ্লগলৈ আশা কৰোঁ সকলো ভালেই আছে। আৰু আজি হৈছে 26 জানুৱাৰী আৰু 26 জানুৱাৰী সৰস্বতী পূজা একেদিনাখনেই পৰিছে। আৰু বেটাক স্কুল পঠিয়ালোঁ। আজি সোনকালে স্কুল মাতিছে, স্কুল গ'ল। আৰু মই চাহ তাহ খাই বৈ আজৰি হ'লোঁ। আৰু মই যাম এতিয়া বেটিক কাণ ফুটুৱাবলৈ। আজি সৰস্বতী পূজা হয়, সৰস্বতী পূজাৰ দিনাখন কাণ ফুটুৱাই দিলে ভাল হেনো, মানে লৈ যাম। চাই যাব ভিডিঅ'টো শেষলৈকে। কাণ ফুটুৱাব আহিছোঁ। কাণ খুলি পিন্ধিব আজি ন, ভয় খালে ফুট লগাই দি এইফালে চোৱা কোন ওলাইছে। কাণ ফুটুৱাই হৈ গ'ল আৰু আমি আহিছোঁ বেটাৰ স্কুল সৰস্বতী পূজাৰ কাৰণে। ঘৰ আহি গ'লোঁ, আহি কাপোৰ চাপোৰ চেঞ্জ কৰি মেলি আৰু এতিয়া মই বনাওঁতো ভাত। আজি ৰাতিপুৱা যিহেতু চাহ খায়ে আছোঁ, এতিয়া সোনকালে বনাই দিওঁ, একেবাৰে ৰাতিৰ সাজৰ কাৰণেও। তাৰে পৰা বেটিক খুৱাই লওঁ। আৰু বেটি কাণ ফুটাওঁতে ইমানেই কান্দিলে নহয়,